নমস্কাৰ। আজি মই দুটি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। এটি বিষয় হৈছে কেন্দ্ৰীয় চৰকাৰলৈ আৰু আনটো বিষয় হৈছে আমাৰ অসম চৰকাৰলৈ। আজি কোভিড-19 বান, পানী আৰু গৰাখহনীয়াই অসমত যি অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছে, সেই সন্দৰ্ভত আমি সকলোৱে মন কৰিছোঁ যে এই সংকট মুহূৰ্ততো আমাৰ ৰাইজে অশেষ ধৈৰ্য ধৰি এই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ আছে। আৰু বানপানীয়ে যি ধৰণে বহু লোকৰ ঘৰ বাৰী, পশুধন বা অন্যান্য সা সম্পদ ধ্বংস কৰিলে, এই বানপানীৰ আৰু কোভিডৰ এই এটা যি জটিল পৰিস্থিতি, এই পৰিস্থিতি মোকাবিলা কৰিবলৈ চৰকাৰখনে যথেষ্ট চেষ্টা কৰিছে, আমি দেখিছোঁ। কিন্তু আমি মন কৰিছোঁ যে ইতিমধ্যে জলসম্পদ বিভাগৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কিছু সাহায্য আগবঢ়াইছে, কিন্তু এয়া পৰ্যাপ্ত নহয়। আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে, বিশেষকৈ প্ৰধানমন্ত্ৰী মহোদয়ে যি ধৰণৰ অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰিছে, যি পৰিৱেশৰ বাবে তেখেতে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ অলপতে পশ্চিমবংগলৈ গৈছে, উৰিষ্যালৈ গৈছে আৰু সুন্দৰভাৱে সেই দুখন ৰাজ্যৰ জনসাধাৰণলৈ তেখেতে যি সাহায্য আগবঢ়াইছে, পেকেজ আগবঢ়াইছে, আমি আশা ৰাখিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে শীঘ্ৰে অসমৰ এই জটিল পৰিস্থিতিত যিবোৰ আমাৰ লোক গৃহহাৰা হৈছে, যিবোৰ সৰ্বশ্ৰান্ত হৈছে, যিবোৰ লোকে নেকি আজি পানীত বা বানপানী আৰু কোভিডত কপ পকাই আছে, সেইসকলৰ বাবে আৰু বিশেষকৈ বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমস্যাৰ সমাধানৰ বাবে তেখেতে শীঘ্ৰে যুদ্ধকালীন পৰিস্থিতিৰ বুজ লৈ এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰক। আৰু এটা বিশেষ পেকেজ যদি নিদিয়ে, তেতিয়াহ'লে কিন্তু এমাহ, দুমাহ বা 3 মাহৰ পিছত আমাৰ ৰাজ্যৰ অৱস্থা অতি শোচনীয় হ'ব। মই আশা ৰাখিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে শীঘ্ৰে যুদ্ধকালীন এটা পৰিৱেশৰ মাজেদি তেখেতে এই কামখিনি অসমৰ ৰাইজৰ মুখলৈ চাই শীঘ্ৰে সম্পন্ন কৰিব।